হে দোস্ত আহি পালে মোৰ নতুন মাইক ও সৰি এইটো নহয় এইটো হে তো বলক এইটোৰ আনবক্সিং কৰি ভিতৰত কি আছে চাও মই বাৰু প্ৰফেশনাল আনবক্সাৰ নহয় সেইভাবে বিছনাতে আনবক্সিং কৰো এইটো এনেকুৱা টাইপৰ ফ্লিপকাৰ্টৰ এটা হিহত আহিছে ইয়াত দাম লিখা আছে আপোনালোকে চাব পাৰে 1500 টকা ইয়াত চাব পাৰে 1500 টকা লিখা আছে সো এইটো খুলি দিয়া লগে লগে ৰব এইটো খুলি দিয়া লগে লগে আপোনালোকে দেখা পাব এটা ধুনিয়া বস্তু মই এইটোৰ কথা কোৱা নাই এইটো পিছত এইটোহে মেইন বস্তু এনেকে ফুটাই যেটো মজা এই মজাটো হয়তো কত নাই আৰু সো এইটো পিছত ফুটাম বাৰু মই এতিয়া এইটো চাও এইটো এটা ধুনিয়া বয়া কোম্পানীৰ মাইক বয়া কোম্পানীটো জানে আপোনালোকে এটা বেস্ট কোম্পানী হয় বয়া সো তাৰ পিছত লিখা আছে ইয়াত BYM1 মাইকটোৰ নাম এতিয়া যদি মই ইয়াত চাও ইয়াত যদি টানি দিও ইয়াত দেখা পাব এটা ধুনিয়া লেদাৰৰ কাভাৰ মানে মাইকটো নিশ্চয় দামী অলপ দামী 1500 টকা দামী এটা মাইক হিচাপে সেইভাবে অলপমান কাভাৰ সাভাৰ দি পঠাইছে সো প্ৰথমতে বাৰু কাভাৰটো চাই ল এইটো ধুনিয়া কাভাৰ কবাত গলে লৈ যাব পৰা যায় কাভাৰটো এনেকুৱা ধুনিয়া কাভাৰ তাৰ পিছত ইয়াৰ ভিতৰত কিবা আছে নেকি আৰু ইয়াৰ ভিতৰত ইউজাৰ মেনুৱেল আছে কিবা কিবি মোৰ ভাষাত কুস্তি বুলি কয় ইয়াক আমি কিবা কিবি চাব পাৰি পিছত চাম বাৰু আৰু এইখন আছে এখন কাৰ্ড গ্ৰিটিংছ কাৰ্ডত টাইপত কিবা কাৰ্ড নোটিছও লিখা আছে কিন্তু লিখা আছে এলা চাইনিজ ল্যাঙ্গুৱেজত সো বুজি নাপাও এখন পিছত থম চাম এতিয়া আহিল মেইন মাইকটো লৈ এইটো হৈছে মাইক বাপৰে বম দীঘল দেখোন চাও কিমান দীঘল বাপৰে জট লাগি যাব ভাই মস্ত দীঘল এইডাল 3 মিটাৰ মান আছে কি জানি এইডাল জট লাগি যাব বাৰু যিকি নহক জট নালাগে ইমান মই ৰাখিম ভালদৰে এতিয়া এইটো হৈছে মাইক মেইন মাইক এই মাইকটোৰ ইয়াত চাব পাৰে আপোনালোকে ওপৰত লিখা আছে কেমেৰা আপোনালোকে যদি কেমেৰাৰ বাবে ব্যৱহাৰ কৰে এডাল ওপৰত দিব লাগিব DSLR বা যিকোনো এনেকুৱা টাইপৰ বা মাজত থলে অফ আৰু একদম তলত যদি থ স্মাৰ্টফোন মানে ফোনৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ইয়াৰ ভিতৰত বেটাৰী আছে জি বেটাৰীটো মই অলপ আগতে লগাইছো মানে আনবক্সিং কৰছোই মই এইটো মিছা কথা নকও এইটো বেটাৰী ইয়াত এনেকে লগাব পাৰি বহুত দিনলৈকে যাব বেটাৰীটো আৰু এক্সট্ৰা এটা বেটাৰী দি থৈ দিছে এইডাল এনেকে ৰব এইডাল কিবা দি দিছে আৰু মানে যতৰ বতৰ এইবিলাক বয়া কোম্পানী এটা বেস্ট কোম্পানী হয় তাৰ পিছত আমাক এটা কাভাৰ দিছে এই কাভাৰটোত কি আছে চাও বাৰু এই কাভাৰটোত আছে এটা এই সিস্টেম এইটো নহলে মাইক বুলি ক'ব নোৱাৰিয়ে সো এইটো লগাব লাগিব নিশ্চয় ইয়াত ওকে এইটো ইয়াত লগাব লাগিব সো লগাই চাও ওকে হৈ গল তাৰ পাছত দিছে এটা চলাত এনেকে লগাই থব পৰা এটা কি বুলি কয় এইটো হেই আৰু নাম চাম নাই বিলাকৰ নাম মই থাকিলো নাজনো আনবক্সাৰ নহয় না ওকে হৈ গল ধুনিয়াকে চলাত লগাব পৰা সো এইখিনিয়ে বিশেষ একো নাই আৰু কি দিছে এইডাল কোড ব্যৱহাৰ হয় নাজানো বাৰু চাব লাগিব অলপ পঢ়ি চৰি এইডাল কোড ব্যৱহাৰ হয় এইডাল ডাঙৰ আৰু অলপমান মালটো এইটো দিছে তাৰ পিছত আৰু এটা এক্সট্ৰা বেটাৰী দিছে এইটো বেটাৰী চেজ হলে আৰু এইটো কিবা দিছে সিলিকন জেল না কি দিছে এইবিলাক খালি নিশ্চয় মানুহ মোৰে সৰুতে শুনছিলো সকলোতে থাকে এইবিলাক সো এইখিনিয়ে এতিয়া আমি এই মাইকটোৰে কেনেকুৱা হয় মানে ৰেকৰ্ডিং সেইটো চাবলৈ চেষ্টা কৰিম তো বলক মাইকটো আমি কেমেৰাৰ ভিতৰত সোমাই ফেলে ইয়াৰ সাউন্ড চেক কৰো বৰ্তমান মই কোনো ধৰণৰ মাইক ব্যৱহাৰ কৰা নাই কিন্তু এতিয়া মই বাৰু মাইক ব্যৱহাৰ কৰিম এইডাল সো বলক এইডাল মাইক ব্যৱহাৰ কৰি কেনেকুৱা হয় চাই লওক আৰু বৰ্তমান মই ভিডিঅটো কৰি আছো এইডাল নতুন মাইকেৰে আপোনালোকে পুৰা সঁচা কথা কক অডিও কোৱালিটি কেনেকুৱাকে পাইছে মই অলপ দূৰতো যাব পাৰো ইমান দূৰতো যাব পাৰো বা ইয়াত বহিও কথা ক'ব পাৰো মই কথা ক'ব পাৰো আৰু বাহিৰতো যাব পাৰো কিন্তু দৰকাৰ নাই কাৰণ ইয়াৰ পৰা যদি অডিও কোৱালিটি ভাল পাইছে সঁচাকে এই মাইকডাল ভাল মই প্ৰায় 5 মিটাৰ মান দূৰত আছো কেমেৰাটোৰ পৰা সো ইমান দূৰত যদি ভাল কোৱালিটি আহিছে সঁচাকে ভাল মই সব জায়গাত যাব পাৰো ইয়াৰ পৰা কথা ক'ব পাৰো ইয়াৰ পৰা কেনেকুৱা আহিছে মুঠৰ ওপৰত আপোনালোকে পুৰা সঁচা কথা কক আজি মোৰ ভিডিও কোৱালিটি কেনেকুৱা পাইছে ভিডিওটো ভাল পাইছে সৰি অডিও কোৱালিটি কেনেকুৱা পাইছে আৰু যদি আজি মোৰ এই ভিডিওটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এইখিনিত থকা দিবি নামৰ চিম্বলটো ক্লিক কৰি আজিলৈ ইমান